মাধুৰ্য হত্যাকাণ্ডৰ দ্বিতীয় খণ্ডলৈ স্বাগতম জনাইছো। কোনে হত্যা কৰিলে মাধুৰ্য বৰুৱাক? কিয় হত্যা কৰিলে মাধুৰ্য বৰুৱাক? আৰক্ষীয়ে কিয় এতিয়ালৈ কৰায়ত্ব কৰিব পৰা নাই মাধুৰ্য হত্যাকাৰী? কি পৰ্যায়ত আছে তদন্ত প্ৰক্ৰিয়া? মাধুৰ্য হত্যাকাণ্ডৰ ৩ দিন উকলি যোৱাৰ পিছত এনেবোৰ প্ৰশ্নৰ উত্তৰ বিচাৰি, মাধুৰ্য হত্যাকাণ্ডৰ উচিত তদন্ত বিচাৰি, মাধুৰ্য হত্যাকাণ্ডৰ উচিত ন্যায় বিচাৰি জেৰাই নলনি হোলাৰ ৰাইজ তথা শ শ মহিলা এইদৰে মাধুৰ্যৰ তিলনিৰ পৰা বাহিৰে বাহিৰে চাবুৱা থানাত উপস্থিত হোৱা পৰিলক্ষিত হৈছে। মাধুৰ্য বৰুৱা হত্যাকাণ্ডৰ দোষীক কৰায়ত্ব কৰি অতি শীঘ্ৰে উচিত শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে গাঁওবাসীয়ে। চাবুৱাৰ জেৰাই গাঁওবাসীয়ে স্পষ্ট কৰি দিছে, যদি আৰক্ষীয়ে অতি শীঘ্ৰে দোষীক কৰায়ত্ব কৰিব নোৱাৰে তেন্তে গাঁওবাসীয়ে প্ৰতিবাদী কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ব। আমি যেতিয়া আচল কিছুমানটা সময় দিছিলোঁ তেতিয়ালৈকে যদি আমাক হেৰি দিব নোৱাৰে তেতিয়াহ'লে আমি বেলেগ কিছুমান নকলে মানে আমাৰ গোটেই সাধাৰণ হেৰিবিলাকৰ পৰা চবে আহি পিনে আন্দোলন কৰিব লাগিব। আমি আন্দোলন কৰিব আমাক লাগিছে অতি সোনকালে লাগিব মানে ইমান ডাঙৰ। লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো ঘটনাটোক গুৰুত্ব সহকাৰে লৈ উচিত তদন্তৰ বাবে দাবী জনাইছে গাঁওবাসীয়ে। সৰ্বানন্দৰ সোণোৱালৰ ডিষ্ট্ৰিক্ট হয় এখন, আৰু যিহেতু আমাৰ পৰেশ বৰুৱাৰ গৃহভূমি হয়, তাতে এনেকুৱা এটা কাণ্ড যিহেতু ঘটিলে ঘৰৰ ভিতৰত যদি নিৰাপত্তা নাই, ঘৰৰ ভিতৰতে মানুহ নিৰাপত্তা নাইকিয়া হৈছে, সেইটো কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ক'বলৈ বিচাৰোঁ যে অতি সোনকালে দোষীক ফাঁচি দিয়ক। আনহাতে আৰক্ষীয়ে মাধুৰ্যৰ হত্যাকাণ্ডৰ সৈতে জড়িত বিভিন্নজন লোকক সোধপোছ অব্যাহত ৰাখিছে। ইয়াৰ উপৰি মাধুৰ্যই ব্যৱহাৰ কৰা মোবাইল ফোনটো আৰক্ষীৰ জিম্মাত লৈছে বুলি জানিব পৰা গৈছে। পত্নীৰ ভাষ্য অনুসৰি 4জন দুৰ্বৃত্তই ৰাতি প্ৰায় 1:30 বজাত মাধুৰ্যক চোকা অস্ত্ৰৰে প্ৰহাৰ কৰি হত্যা কৰিছিল। ঘটনা এতিয়াও ৰহস্যৰ আৱৰ্তত। ঘটনাৰ একমাত্ৰ চাক্ষুষ সাক্ষী আছিল একমাত্ৰ পত্নী। সেয়েহে আজি তিলনিৰ দিনাই পত্নীগৰাকীকো ৰাতি পৰ্যন্ত সোধপোছ অব্যাহত ৰাখিছে আৰক্ষীয়ে। এই ৰহস্য কেতিয়া ফাদিল হ'ব সেয়া নিৰ্ভৰ কৰিছে একমাত্ৰ আৰক্ষীৰ নিৰপেক্ষ তদন্তৰ ওপৰত। জীৱনৰ নিৰাপত্তাক লৈ শংকিত হৈ পৰিছে চাবুৱাবাসী। গুপ্ত হত্যাৰ দিন পুনৰ ঘূৰি আহিছে নেকি বুলি প্ৰশ্ন কৰিছে চাবুৱাবাসী। আমাৰ জেৰাই অঞ্চলত প্ৰথমবাৰ এনেকৈ গুপ্ত হত্যা বহুত আগতে আমি কথাটো শুনিছিলোঁ যে গুপ্ত হত্যা হয়, কিন্তু আজি যোৱাকাইলৈ যিটো প্ৰকৃততে আমি চাই পালোঁ, আমাক নিজকে নিৰাপত্তা নাই যেনেকৈ লাগিছে। তো আমি এনে অনুৰূপ ঘটনা আপোনাৰ মোৰ লগতো সংঘটিত হ'ব পাৰে। হয়, ঠিকেই শুনিছে, আপোনাৰ লগতো সংঘটিত হ'ব পাৰে। এনে ঘটনা আপোনাৰ পৰিয়াল বা আত্মীয় স্বজনৰ লগতো সংঘটিত হ'ব পাৰে। গতিকে এই ঘটনাৰ উচিত তদন্ত বিচাৰি কমেণ্ট বক্স ভৰাই দিয়ক আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক, যাতে এনে ঘটনা পুনৰাবৃত্তি নহয়। জীৱনৰ নিৰাপত্তাক লৈ যাতে ৰাইজ শংকিত নহয়, ৰাইজ যাতে ভীতিগ্ৰস্ত নহয়, তাৰ বাবে আৰক্ষীয়েও দৃষ্টান্তমূলক পদক্ষেপ গ্ৰহণ কৰে। এইদৰে এতিয়া জেৰাই নলনি হোলাৰ শ শ ৰাইজ, শ শ মহিলা মাধুৰ্যৰ তিলনিৰ পৰা বাহিৰে বাহিৰে আহি উপস্থিত হৈছেহি চাবুৱা থানাত। এয়া আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ কিদৰে জেৰাই নলনি হোলাৰ গাঁওবাসীয়ে চাবুৱা থানাত আহি উপস্থিত হৈছে। মাধুৰ্যৰ তিলনিৰ পৰা বাহিৰে বাহিৰে আহি উপস্থিত হৈছেহি চাবুৱা থানাত আৰু মাধুৰ্য হত্যাকাণ্ডৰ উচিত তদন্ত বিচাৰিছে। মাধুৰ্য হত্যাকাণ্ডৰ উচিত ন্যায় বিচাৰি দাবী উত্থাপন কৰা পৰিলক্ষিত হৈছে। এয়া আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ কিদৰে চাবুৱা নলনি হোলাৰ গাঁওবাসীয়ে চাবুৱা থানাত আহি মাধুৰ্য হত্যাকাণ্ডৰ উচিত তদন্তৰ দাবী কৰিছে। এয়া আমি আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ। চাবুৱা থানাত জেৰাই নলনি হোলাৰ গাঁওবাসী আহি মাধুৰ্য হত্যাকাণ্ডৰ উচিত তদন্তৰ দাবী কৰিছে। আমি আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ। এয়া মোৰ স্ক্ৰীনত আপোনালোকে প্ৰত্যক্ষ কৰিছে কিদৰে জেৰাই নলনি হোলাৰ গাঁওবাসী আহি চাবুৱা থানাত এইদৰে মাধুৰ্য হত্যাকাণ্ডৰ উচিত ন্যায় দাবী কৰিছে। আমি আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ। এয়া মাধুৰ্যৰ আজি তিলনি আছিল, তিলনিৰ পৰা বাহিৰে বাহিৰে শ
সমগ্ৰ গাঁওবাসী একত্ৰিত হৈ চাবুৱা থানাত আহি উপস্থিত হৈছেহি।